নমস্কাৰ গাইজ, আপোনালোকে ভালে আছেনে? আৰু ময়ো ভালে আছোঁ আৰু আপোনালোকে চাগে ভালেই আছে। তো আজি ভিডিঅ'টো বনাব লগা হ'ল। অহাকালি আপোনালোকেতো ভিডিঅ'টো দেখিলেই মিস্ত্ৰী আমাৰ লগত কেনেকুৱা কৰিছে, সেইটো কাৰণে বনাইছোঁ। আজি অহাকালি মই মিস্ত্ৰীটোক গালি পৰাৰ কাৰণে আজি মিস্ত্ৰীটো হেডটো আহিছে, আহি ভণ্টি ঘৰত গৈছে। তাত দেখক কি হৈছে। এতিয়া মিস্ত্ৰী ভাত খাই আছে, অকণমান কাম চলি আছে। এইটোৱে কামৰ কাৰণে মিস্ত্ৰীৰ লগত অলপমান কি হ'ল, এইটো কাম কৰি আছে মিস্ত্ৰী। তাৰপিছত কামবিলাক হোৱাৰ পিছত আমি অকণমান মানে বহিলোঁ। বহি পিনে ইয়াতে ভণ্টিও আছে, মই আপুনি দেখিব পাৰে। এইটো মোৰ চিষ্টাৰ। ইয়াৰ কাৰণে মানে ইয়ে মোক চিল্লাই আছিল। তাৰ মিস্ত্ৰীৰ কামটো চলি আছে, আপোনালোকে দেখক। এতিয়া আৰু হেড মিস্ত্ৰী দাদাই কৈ আছে বজাৰত যাই পিনে গ্লাছ আনিব লাগে টি টেবুলৰ কাৰণে। তো এতিয়া আমি গ্লাছ আনিবৰ কাৰণে গৈ আছোঁ। যাই পিনে আৰু এটা মানে অসুবিধা হ'ল, আমাৰ দাদাৰ হাত কাটিলে। হাত কাটি ইমান মানে ব্লাড মানে ওলাইছে, মানে বহুতে ব্লাড ওলাইছে। তাৰপিছত আমি এয়া দাদা দেখা ব্লাড কিমান ওলাই আছে। এতিয়া আমি দোকানত আহিলোঁ, গিলাচ কাটা ৰেডি হৈ গ'ল। এতিয়া আমি চিষ্টাৰ ঘৰত যাই পিনে ভণ্টিহঁতৰ ঘৰত যাই পিনে গিলাচটো লগাই দি আমি ঘৰলৈ গুচি যাম। আৰু আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কালিৰ ভিডিঅ'টো চাবৰ কাৰণে আপোনাক ইয়াতে স্ক্ৰীনত দেখা পাই আছে, আপুনি ক্লিক কৰি চাব পাৰে।